Hi everyone, welcome to my YouTube channel. আজি আকৌ এটা নতুন ভিডিঅ' লৈ আজি আপোনালোকৰ মাজলৈ আহিছোঁ। সো ভাবিছোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি ক'লৈ গৈ আছোঁ বাৰু? বাগানেই বাগান চাৰিওফালে বাগান আৰু আমি মাজে মাজে সৰু ৰাস্তা এটাই গৈ আছোঁ। গৈছোঁ আপাৰ ঘৰত, যিহেতু আপাৰ ডাঙৰ ল'ৰা ছোৱালীজনী বিয়া, গতিকে তালৈ আজি গৈ আছোঁ। এয়া সকলো বাগান এইখিনি আপাহঁতৰে হয়। কিবা এটা ভাল লাগিছে তাৰমানে যিমান হ'লেও সেউজীয়া গছ গছনি আৰু বাগানৰ মাজে মাজে অকণমানি গলি এটাই আমি গৈ আছোঁ। তো কেনেকুৱা এটা মানে ভাল লাগে এনেকুৱা পৰিৱেশবোৰ মোৰ যে। আৰু কি হয় এনেকুৱা ঠাইবিলাকলৈ আহিলে মোৰ একেবাৰে সৰু কালৰ কথাবিলাকে মনত পৰে। আৰু মানে কলেজত যেতিয়া পঢ়ি আছিলোঁ, বিহু কৰি নাচি থকা অৱস্থাত এনেকুৱা গাঁৱে গাঁৱে মই কি কৰোঁ, নাচিবলৈ যাওঁ। আৰু এনেকুৱা কণ্ডিশ্যন হৈছে মোৰ, মানে যেতিয়া পাপাই বাইক এখন লৈছিলে নতুনকৈ, মা মই ভাইটি গোটেইকেইটা উঠি যাওঁ। এবাৰ শ্লিপ খাই নলাটো সোমোৱাও মোৰ মনত আছে মানে। চ' কি ক'ব আৰু। ইয়াতে মই কিমান যে বিহু কৰি নাচিবলৈ আহিছিলোঁ, চ' মনতে পৰিছে। বাৰু যি কি নহওক, আমি সেয়া পামগৈ আৰু সোনকালে ঘূৰিও আহিব লাগিব, যিহেতু আকৌ 6টা বজাৰ পৰা কাৰফিউ দিছে। সেইটো কাৰণে ধুমাধুম গৈ খাই মেলি আহোঁগৈ। চ' আহি পালোহি আৰু ডাঙৰ বিয়া খাবলৈ আহি গ'লোঁ। বহুত বছৰ মূৰত লগ পাই বহুতখিনি ভাল লাগিলে। আমাৰো ভাল লাগিলে। আহিছে কষ্ট কৰিছে। তাতে 6টা বজাত আমি ঘৰ পাবগৈ লাগিব, কাৰফিউ। বেটি আৰু এয়া দাদাৰ সৰুজনী ছোৱালী, খুব মৰম লগা। সঁচাকৈ পৰিৱেশটো যে ইমান ভাল লাগিছে আৰু ইমান ধুনীয়াকৈ মুকলিকৈ তেওঁলোকে বিয়া পাতিছে। এয়া খুৰীৰ লগত হাজবেণ্ডে অলপ কথা পাতি আছিলে। আৰু এইফালে বহুত ডাঙৰ মানে, আৰু ভাবিলোঁ অলপ ভিডিঅ' কৰি দিওঁ। বেটি বলা বলক দাদাৰ ঘৰখন অকণমান মই আপোনালোকক দেখুৱাই দিওঁ। অৱশ্যে এতিয়া ধুনীয়া কৰিলে আগতে অলপ বেলেগ আছিলে, আৰু এতিয়াও বহুত ধুনীয়াকৈ সজাই থৈছে ঘৰখন। চ' মই অকণমান এয়া মোৰ আপা, ডাঙৰ আপা। আজি ডাঙৰ পাৰ্কত আহিলোঁ বহুত দিনৰ পিছত। আৰু সৰুতে ইয়াতে থাকিলোঁ। আপাই আৰু মোক মানে কেনেকুৱা মৰম কৰে। এতিয়াতো বাৰু বিয়া হ'লোঁ, এতিয়া মৰম কৰে নাই বাৰু? চুমা এটা দিয়ক তেতিয়াহ'লে। আজি ভাল লাগিলে আপাৰ, আজি ৰাতিপুৱা বিয়াটো ভাল লাগিছে ন? আৰু এইজনী মোৰ বেটি, কিছুমান মেমৰি মনত পৰি গৈছে। বাকীখিনি পিছত ক'ম বাৰু মই আপোনালোকক। এতিয়া ঘৰলৈ যাওঁ। ঘৰত গৈ কি কৰিম কি নকৰিম সম্পূৰ্ণ ভিডিঅ' দেখাব চেষ্টা কৰিম। ভিডিঅ'টো চাব আপোনালোকে। এয়া মই বিয়া ঘৰৰ পৰা বিদায় ল'লোঁ। তেনেহ'লে বেটিক অনলাইন ক্লাছ কৰাই লওঁ। তাই অনলাইন ক্লাছ হৈ আছে। ভালকে কৰিছা নাই? স্কুলৰ পৰা যিটো দিছে সেইটো কালাৰ কৰা, এইখিনিকে কৰা। হোৱাটছআপ কেলে লাগে? স্কুলটো যাব পৰা নাই, অনলাইনতে ক্লাছবিলাক হৈ আছে। আৰু কিতাপ গোটেই মানে বিচনাত কিতাপ মেলি লৈছে। আৰু তাই এয়া
বেটি কিতাপ পঢ়ি ভাল লাগে নে বেটি? বহুত ভাল লাগে, বহুত ভাল লাগে। আকৌ খুলিব লাগে। কিমান আছিলে? 7 8 9 6 কোৱা। 7 পালো। 8 8 পালো। 9 9 বেটো হয় 9 6 6 6 নহয় আৰু 7 7 4 অ ঠিক আছে সেইটো তোমাৰে মোবাইল হ'ব কি কম বেটি হৈ গৈছে নেকি ভাল লাগিলে আৰু কমেণ্ট দিব আৰু লাইক আৰু বেল বাটনটো ক্লিক কৰি দিব আৰু মোৰ ভিডিঅ'টো বহুত লাইক কৰিব ইমান গ'ল না ইমান গ'ল আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু বেল বাটনটো ক্লিক কৰি দিব বাই বাই ক্লিক 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 ঠিক আছে পঢ়ি থাকা তুমি হা কিবা খাবা নে তুমি শুই উঠিয়ে মৰ্ণিং এই হাঁহজনীয়ে আমাৰ গেটৰ সন্মুখতে গা ধুই আছিলে মই ভাবিলোঁ ভিডিঅ'টো কৰি থৈ দিওঁ আপোনালোককো দেখুৱাওঁ আৰু ইমান ভাল লাগিছে ইমান মানে গৰমত তাতে গা ধুই যে কিমান ভাল পাইছে আৰু ৰাতিপুৱাই শুই উঠিয়ে চিধা ঘৰটো সৰা মোচা এইখিনিয়ে কাম তাৰপৰা ঘৰটো সাৰি ল'লোঁ মই কামখিনি আজৰি হৈ মই গোঁসাই ঘৰত চাকি গছ জ্বলাই ল'লোঁ তাৰপিছত এয়া বেটিয়ে খেলনা বস্তুবোৰ এনেকৈ থৈ দিছে তাই বাৰ্বি খেলি থাকে আৰু যেনিবা কামখিনি শেষ হ'ল দুপৰীয়ালৈ আজি মই ভাবিলোঁ কঁঠালৰ মুচিকে বনাওঁ যিহেতু বৃহস্পতিবাৰ আছিলে বৃহস্পতিবাৰ দিনাখন মানে নিৰামিষ খাওঁ আৰু লগতে মই পিঁয়াজ ৰচুন নাখাওঁ সেই গতিকে আজি আপোনালোকক মই অকল পাঁচফোৰণতে যে ধুনীয়াকৈ কেনেকৈ বনাব পাৰি খুব সহজতে বনাবলৈ দেখাম কিন্তু ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব প্ৰথমতে মই এনেকৈ কাটি ল'লোঁ কাটি লৈ এতিয়া মই অলপ গৰম পানীত এইখিনি উতলাম অলপ নিমখ দিম কাৰণ আঠা আঠা ভাৱ থাকে কাটিবলৈ বহুতখিনি অসুবিধা হৈ যায় সেইটো কাৰণে আপোনালোকে কাটি পিনি এনেকৈ বইল কৰি ল'ব আৰু বহুতে বহুত ধৰণে কঁঠালৰ মুচি কাটে গতিকে মই এনেকৈ কৰি ভাল পাওঁ এতিয়া মই এনেকৈ জলকীয়াখিনি কাটি ল'লোঁ বেছি জলকীয়া নিদিওঁ যিহেতু বেটিয়ে কঁঠালৰ মুচি খাই ভাল পায় সেইটো কাৰণে মই দিয়া নাই ইমান আৰু ইয়াত কেপচিকাম আছিলে এটা তাকে মই দি দিলোঁ ঘৰতে লাগি আছিলে ভাবিলোঁ কেপচিকামটো মিলাই দিওঁ আৰু এয়া মই আদা এনেকৈ পিহনাত ৰুকি লৈছোঁ আপোনালোকে মিক্সিটো পেষ্ট কৰি দিবও পাৰে বা পিঁয়াজ ৰচুন দিও বনাব পাৰে মই আজি এনেকৈ আপোনালোকক খুব সহজতে বনাই দেখাব চেষ্টা কৰিম বিলাহী এটা মই কাটি লৈছোঁ বিলাহী গুটিখিনি মই উলিয়াই দিছোঁ কাৰণ বিলাহী গুটি পেটৰ কাৰণে বহুত বেয়া সেইকাৰণে আপোনালোকে গুটিবিলাক প্ৰায় নাখাবই গেছৰ একদম মানে মাৰাত্মক আৰু কঁঠালৰ মুচিখিনি বইল কৰা হৈ গ'ল তাৰপিছত মই এনেকৈ সৰু সৰু টুকুৰা কৰি লৈছোঁ আৰু বেয়াও ওলাইছে মাজে মাজে সেইখিনি আপোনালোকে ছেপাৰেট কৰি দিব মানে ছাইড কৰি দিব চ' এইখিনি এতিয়া মই কেৰাহীত তেল অলপ দি দিছোঁ অলপ বেছিকৈ দিছোঁ অলপ ড্ৰাইকৈ বনাব চেষ্টা কৰিম তাৰপৰা মই আলুখিনি এনেকৈ ফ্ৰাই কৰি লৈছোঁ কঁঠালৰ মুচি অলৰেডি বইল কৰা হৈ গৈছে এতিয়া মই ইয়াতে পাঁচফোৰণ কেইটামান দি দিছোঁ আৰু পাঁচফোৰণৰ লগতে ৰিফাইনৰ লগতে তেজপাতো দুখিলা দি দিছোঁ তাৰপৰা গোটেইখিনি দি দিছোঁ মই ইয়াতে কেপচিকাম জলকীয়া যিমান পাৰে আপোনালোকে দিব পাৰে মই অলপ কমকৈ দি দিছোঁ তাৰপিছত এইখিনি কম চিমত খুব লৰাই থাকিব লাগিব গেছটো কমাই দিব লাগিব তাৰপৰা লাহে লাহে এনেকৈ ভাজি থাকিব আৰু এতিয়া গোটেইখিনি মই ইয়াতে দি দিছোঁ এতিয়া মই হালধি দি দিছোঁ ইয়াত
একো মছলাটো ব্যৱহাৰ কৰা হোৱা নাই, অকল পাঁচফোৰণ জলকীয়া এয়াই। কিন্তু খাবলৈ বিৰাটেই টেষ্টি হয়, কেতিয়াবা আপোনালোকে এনেকৈ বনাবচোন। এতিয়া মই জালুক লৈছোঁ, ভাবিছোঁ জালুক কেইটামান দি দিওঁ। আৰু যিহেতু কৰোণা হৈ আছে, ক'ভিডৰ কাৰণে সকলোৱে অলপ গৰম বস্তু খাব লাগে। আৰু লগতে ইলাচি কেইটামানো মই দি দিছোঁ, ধুনীয়া এটা গোন্ধ আহে, খাবলৈও ভাল লাগে। আৰু একেবাৰে শেষত মই নিমখ দিছোঁ, আপোনালোকে নিমখ দি দিব পাৰে, সোনকালে দি দিব। আৰু একেবাৰে শেষত কাটি লোৱা আলুখিনি যে মই ফ্ৰাই কৰি লৈছিলোঁ, সেই আলু ফ্ৰাইখিনি এতিয়া মই ইয়াতে দি দিছোঁ। আৰু অলপ সময় ভজাৰ পিছত এইখিনি হৈ যাব, কিন্তু খুব কম চিমত সিজাব দেই। যিকোনো বস্তু কম চিমত সিজালে খাবলৈ ভাল লাগে। আৰু একেবাৰে শেষত অলপ টমেট' চচ দি দিছোঁ, বেটিয়ে খাই ভাল পায়। কঁঠালৰ মুচিখিনি এয়া হৈ গৈছে। মই অলপ ধনিয়া কাটি দিছোঁ, ধনিয়া গোন্ধটো বিৰাট ভাল লাগে। আৰু আপোনালোকে এনেকৈ বনাই চাবচোন কেতিয়াবা, যে পিঁয়াজ ৰচুন নোহোৱাকৈ ইমান ধুনীয়াকৈ বনাব পাৰি নে কি কয়। আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো যদি আপোনালোকে চাই আছে, ভাল পায়, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।